হাই ফ্ৰেণ্ডছ, আজি আমি আহিছোঁ গুৱাহাটীৰ হেঙেৰাবাৰীত থকা অমৃত উদ্যানলৈ। মই প্ৰথমবাৰৰ বাবেই আহিছোঁ ইয়ালৈ আৰু আহি সঁচাই বৰ ধুনীয়া লাগিছে। চাওকচোন, ইমান ধুনীয়া লাইট আৰু ইমান ধুনীয়া আহল বহল ঠাইখিনি। এইটো হৈছে টিকেট কাউণ্টাৰ। আমি টিকেট কাটিলোঁ। আমি দুজন গৈছিলোঁ। এডাল্টৰ 30 টকাকৈ লয়, তো টোটেল আমাৰ 60 টকা হ'ল। ইয়াতে চাওক, সৰু ল'ৰা ছোৱালীৰ বাবে খেলিবৰ বাবে ইমান ধুনীয়া ধুনীয়া বস্তু আছে। ল'ৰা ছোৱালীবিলাকে কিমান ফূৰ্তিৰে খেলি আছে চাওকচোন, ইমান ধুনীয়া। এইটো জিৰাফ, একে সঁচাই জিৰাফ যেনেই লাগিছে, মানে সঁচা সঁচি গছ যেন গছৰ পাতেই খাই আছে তেনেকুৱা লাগিছে। আমাৰ মিষ্টাৰ শইকীয়া গৈ আছে ইফালে। সেইখন দেখিছেনে? প্ৰথমতে মই নীলা নীলা পানী বুলিয়ে ভাবিছিলোঁ, মই ধৰিবই পৰা নাছিলোঁ আচলতে কি হয়। পিছত গম পালোঁ সেইখন স্কেটিং একচুৱেলি ফিল্ড হয়, তাতে স্কেটিং কৰিব পাৰে। ল'ৰা ছোৱালীয়ে ইয়াতে স্কেটিং কৰি থাকে। এইটো এটা দেখিলোঁ, আঁতৰত অলপমান ঘৰ দেখিলোঁ, দেখি দেখিছোঁ চাওকচোন ইমান ধুনীয়া। বাহিৰৰ পৰা বেছি ধুনীয়া লাগিছিলে দেখি। ভিতৰত আহিছোঁ, তেনেকুৱা একো নাই বিশেষ, কিন্তু হয়তো পিছত দিব চাগে, যিহেতুকে নতুনকৈ বনাইছে। পিছত হয়তো ইয়াতে আৰু কিবা দিব পাৰে, নাজানো বাৰু। তাৰপিছত বাহিৰৰ পৰা দেখাম, ইমান ধুনীয়া লাগিছে চাওকচোন। ত্ৰিভুজটোৰ নিচিনা নহয়, আচলতে পিৰামিডটোৰ নিচিনাহে ন, পিৰামিডৰ নিচিনা লাগিছে চাওকচোন, ইমান ভাল লাগিছে। কিন্তু ফটো উঠিবলৈ অকণমান অসুবিধা হয়, কিয় লাইটৰ পোহৰটোৰ কাৰণে। সেয়া আমি মিষ্টাৰ শইকীয়া আৰু মিছেছ শইকীয়া হাতত ধৰাধৰি অকণমান। জেগাবোৰ চাওকচোন, ইমান ভাল লাগিছে। ইয়াত লাইটৰ যিটো ডেক'ৰেশ্যন সেইটো ভাল লাগিছে, যদিও কম হয়, কিন্তু তলত যিহেতুকে আছে লাইটখিনি, কিবা এটা ভাল লাগিছে। অকণমান আন্ধাৰ হয়, অলপ পোহৰ হয়, বৰ ভাল লাগিছে। দিনত মানে ফটো উঠিবলৈ বৰ ধুনীয়া। এইটো কিবা এটা আছে চাওকচোন, এইটো এটা হোল টাইপৰ। আগে পিছে মই এনেকুৱা দেখা নাছিলোঁ বাৰু। আমি অহা দেখি ল'ৰাকেইজন উঠি দিছে, তেওঁলোকে ভাবিছে কি বা কৰি আছে। মই ভিতৰৰ পৰা ভালকৈ দেখাম এবাৰ। চাওক, ইমান ধুনীয়া। এইটো টায়াৰ দি পেলাই, গছৰ কি কয়, গাড়ীৰ যিটো টায়াৰ হয়, ভুলকেই কৈ দিলোঁ, কিনো কৈ থাকোঁ জানো মাজে মাজে। গাড়ীৰ যিটো টায়াৰ হয় সেইটো দি চাওকচোন, ইমান ধুনীয়াকৈ মোহাৰ নিচিনাকৈ বনাই দিছে, ইমান ভাল লাগিছে দেখি। ইয়াতে বহি পেলাই ফটো উঠিলোঁ দেই দুখনমান। মিষ্টাৰ শইকীয়াক মোবাইলটো দিলোঁ ভিডিঅ' এটা বনাই দিবলৈ, তেওঁ বনাই দিলে বাৰু। কিন্তু ভিডিঅ'টো ইমান বেছি পাৰফেক্টটো নহ'লে, কাৰণ অকণমান আন্ধাৰ হৈ থাকে। মানে মই কৈছিলোঁ ন আগতে, লাইটৰ পোহৰটো অকণমান কম হয় ৰাতি, মানে ফটো উঠিবৰ কাৰণে অকণমান প্ৰব্লেম হয়। আৰু ফ্লাছ জ্বলালে চব ফটো ইমান ভাল নহয়। তথাপি বাৰু ঠিকে আছে, ভিডিঅ'টো মই ইমানো বেয়া পোৱা নাই বাৰু। এইখিনিতে বৰ ধুনীয়া এজোপা গছ আছে আচলতে, গছজোপাত ফটো উঠিলোঁ দেই দুখনমান। পিছত দেখাম বাৰু আপোনালোকক একেলগে সকলোবিলাক ফটো, বিৰাট ভাল লাগিলে। তাৰপিছত আৰু এইটো ইমান ধুনীয়া হাতৰ মুদ্ৰা। ইয়াতে ময়ো এনেকুৱা পজ দি ফটো এখন উঠি থৈ আহিছোঁ বাৰু। তাৰপিছত চাওক, ওপৰৰ পৰা এইটো কিবা ধ্যান মুদ্ৰাত থকাৰ নিচিনা এটা ছবি। ফটো উঠিম বুলি ভাবিলোঁ, কিন্তু লাজ লাগিলে উঠিবলৈ। চাওকচোন, ইমান ধুনীয়াকৈ মূৰ্তিবোৰ দিয়া আছে ইয়াতে। সেইটো খুব ধুনীয়া এটা ফটো উঠিবৰ কাৰণে জেগা, কিন্তু ওপৰলৈ উঠিব নোৱাৰি। ওপৰত উঠিলে ছিকিউৰিটিয়ে লগে লগে হুইচেল বজায়, ওপৰত উঠা মানা আছে আচলতে। তাৰপিছত আহিলোঁ, চাওক পানীৰ ডেক'ৰেশ্যন, বিৰাট ধুনীয়া লাগিছে। এইখিনিতে সন্মুখতে এখন খুব ধুনীয়া বেঞ্চ আছে, তাতে বহি আপোনালোকে এই পানীৰ ৰঙীন বিৰঙীন পানীবোৰ উপভোগো কৰিব পাৰিব। এতিয়া ক'বচোন ফ্ৰেণ্ডছসকল, কেনেকুৱা লাগিলে? ইয়াতে আপোনালোক যাব, গৈ পেলাই ৰেষ্টুৰেণ্টো আছে, আপোনালোক খাবও পাৰিব ইয়াতে। বাই বাই।